ক'বলৈতো বহুত আছে, কিন্তু এতিয়া আজি এই মুহূৰ্তত মোৰ মুখত ভাষা নাই। কাৰণ বিহুৰাম বড়ো ছাৰে কি পৰিস্থিতিত থাকি সমাজৰ কাৰণে সেৱা আগবঢ়াইছিল, সেইটো আমি ক'ব মানে ভাষা নাই আমাৰ। মানে ঘৰত একো নাছিল সেই মুহূৰ্তত। অৰ্ধাংগিনী হিচাপে ললিতা বড়োৰ খুব কণ্ট্ৰিবিউশ্যন আছে বুলি মই ক'ব বিচাৰোঁ। আৰু এই বালিচিয়া LP স্কুলতে চাকৰি জীৱনটো আৰম্ভ কৰিছিলে বাইদেৱে। আৰু বিশেষকৈ মোক বা এইখন বালিচিয়া আৰু ৰৌতাপথাৰ গদাননাৰী আৰু বেংচিমাৰী গাঁওখন হ'ল এখেতৰ জন্ম গাঁও আছিলে। সেই হিচাপে তাই বাইদেৱে আমাক, ললিতা বড়ো বাইদেৱে আমাক শিকাইছিল, আমাক শিক্ষিত কৰি থৈ গ'ল। এতিয়া আমাক মানে শিক্ষিত কৰাৰ কণ্ট্ৰিবিউশ্যন যথেষ্ট আছে। সেইটো আমি ক'ব বিচাৰোঁ যে এওঁ নহ'লে বা ললিতা বাইদেউ নহ'লে আমি হয়তো আজি এই মানুহ হিচাপে আমি জীয়াই থাকিব নোৱাৰিলোহেঁতেন। এখেততো হাৰ্ট এটাক হৈছিলে, বয়সো হৈছিল, প্ৰায় 79 হৈ গ'ল। সেই হিচাপে হাৰ্ট এটেক হৈ মৃত্যুবৰণ কৰিলে এঞ্জেল হস্পিটেলত গুৱাহাটীত। তেখেত ললিতা বড়ো আমাৰ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিহুৰাম বড়োদেৱৰ সহধৰ্মিনী। আৰু এটা বাক্য আছে, বিহাইণ্ড এভৰি ছাকচেছফুল মেন দেয়াৰ ইজ এ ওমেন। বিহুৰাম বড়োই যেতিয়া নিজক মানে বড়ো জাতি গঠনৰ কাৰণে, বড়ো ভাষা সাহিত্যৰ কাৰণে নিজকে উচৰ্গা কৰি দিছিলে, তেতিয়া বাইদেৱে নিজৰ পৰিবাৰক লৈ, নিজৰ গাঁৱৰ সমাজখনক লৈ সমাজৰ কামত আগবঢ়াই যোৱাত তেখেতে যথেষ্ট সহযোগিতা আগবঢ়াইছিল। আজি তেখেতৰ পৰিয়াল লগতে আমি বড়ো সাহিত্য সভাৰ পৰা আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ।